হত্যাকাণ্ড সংঘটিত কৰা মূল নায়িকাই যাৰ লগত তেওঁ প্ৰেমৰ সম্পৰ্ক আছিল তেওঁ কয় যে মৃত্যু হোৱা যুৱকজনক তেওঁ চিনিয়ে নাপায়। আপোনাৰ চিনাকি নাই? তেওঁৰ লগত নাই একো নাই। এটা মৃগাংকৰ লগত যোগাযোগ নাই নেকি? আছে এনে চিনাকি হয়, মই দেখিছোঁ জাষ্ট সেইখিনি হেল্প কৰিছোঁ আৰু। সম্পৰ্ক স্থাপন হয় কুকুৰৰ লগত। তোকীয়া প্ৰেমৰ বাবে হত্যা কৰিবলৈ এবাৰো নাভাবে নিজ মাতৃয়ে নিজ সন্তানক। নমস্কাৰ সকলোকে, মই শৰৎ ৰাগ। যুদ্ধ বিদ্ৰোহৰ বাতৰিসমূহ চলি আছিল বা শেষ হ'বলৈ ধৰিছে, কিন্তু এই বাতৰিসমূহক ফেৰ পেলাই আমাৰ অসমখনত এনেকুৱা কিছুমান বাতৰি আহিবলৈ ধৰিছে যিবোৰ বাতৰিয়ে লজ্জিত কৰিছে মানৱ সমাজক, যিবোৰ বাতৰিয়ে লজ্জিত কৰিছে মানৱ জাতিটোক, আৰু যিবোৰ বাতৰিয়ে লজ্জিত কৰিছে আমাৰ গোটেই অসমখনক। আচলতে এই ভিডিঅ'টো মই নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু মনটোৱে সহ্য কৰা নাই। আচলতে এনেকুৱা কিছুমান বাতৰি আহিছে যিবোৰ বাতৰি আমি সম্পূৰ্ণ খোলাখুলিকৈ আলোচনাও কৰিব নোৱাৰোঁ। এনেকুৱা কিছুমান বাতৰি আহে য'ত সম্পৰ্ক স্থাপন হয় জীৱ জন্তুৰ লগত, যিবোৰ ক'বলৈ, শুনিবলৈ, ভাবিবলৈ গাৰ নোম শিয়ৰি উঠে, যিবোৰ এটা অবৰ্ণনীয় ঘটনা। কিন্তু এইটো বিষয়ৰ ওপৰত আলোচনা নকৰোঁ, বলক প্ৰধান বিষয়টোৰ মাজলৈ যাওঁ। সকলোৱে গম পায় আৰু দেখিছে যে পৰকীয়া প্ৰেমৰ বাবে কিমানখিনি ঘটনা সংঘটিত হৈ আছে। কিছুদিনৰ পূৰ্বে সকলোৱে দেখিছিল মুস্কান আৰু চাহিলৰ ঘটনাটো এটা কেনেকুৱা অমানৱীয় ঘটনা সংঘটিত হৈছিল। কলিযুগত আছোঁ সেইটো সত্য, আমি বেয়া বাতৰিসমূহ শুনিছোঁ আৰু আগলৈও শুনিব লাগিব। কিন্তু সেই বুলিয়ে অবৈধ প্ৰেমৰ কাৰণে নিজ মাতৃয়ে নিজ সন্তানক হত্যা কৰা কথাটো শুনি সহ্য কৰিব পাৰিবনে? এইটো কথা শুনিও হজম কৰিব পাৰিবনে যে অবৈধ প্ৰেমৰ কাৰণে নিজ মাতৃয়ে নিজ সন্তানক হত্যা কৰি ৰাস্তাৰ কাষত পেলাই থৈ আহিব পাৰে? এই ঘটনাটো সম্ভৱ হয়নে বাৰু? এবাৰ হ'লেও বিশ্বাস কৰিব পাৰিনে? এজন সন্তানে প্ৰথম শিকা শব্দটোৱে হৈছে মা, যিটো শব্দৰ ওচৰলৈ পৃথিৱীৰ কোনো শব্দই আহিব নোৱাৰে। এজন সন্তানৰ আটাইতকৈ সুৰক্ষিত স্থানটোৱে হৈছে মাক, কিন্তু বৰ্তমান সময়ত এজন সন্তান নিজৰ মাকৰ ওচৰতো সুৰক্ষিত নহয়। পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰিবলৈ এবাৰো নাভাবে নিজৰ মাকে। যিটো ঘটনাৰ বিষয়ে কৈ আছোঁ, যিগৰাকী মহিলাই পৰকীয়া প্ৰেমৰ বাবে নিজ প্ৰেমিকৰ সৈতে মিলি তেওঁ 10 বছৰীয়া নিজ সন্তানক হত্যা কৰি বেগত ভৰাই বশিষ্ঠৰ এটা স্থানত পেলাই থৈ আহে। ইয়াতকৈ নৃশংসনীয়, ইয়াতকৈ ভয় লগা আৰু কিবা ঘটনা হ'ব পাৰেনে? আৰু কিমান শুনিব আচলতে এনেবোৰ ঘটনা। অন্য এগৰাকী মহিলা, য'ত দুটাকৈ সন্তান থকাৰ পাছতো, য'ত 2-3জনৰ প্ৰেমত পগলা হৈ থকাৰ মহিলাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় অসমৰ এজন উদীয়মান অভিনেতাই। আৰু সেই মহিলাগৰাকীয়ে অন্য এজন প্ৰেমিক ৰাজু আলীয়ে প্ৰাণ কাঢ়ি লয় মৃগাংক নামৰ অসমৰ যুৱ অভিনেতাজনৰ। মৃগাংক আৰু সেই মহিলাগৰাকীৰ প্ৰথম লগ হয় ফেচবুকৰ জৰিয়তে, য'ত তেওঁলোকে কথা বাৰ্তা পাতি পিছলৈ এটা সম্বন্ধ স্থাপন হয়। আৰু তেওঁলোকে লগ কৰিবৰ বাবে হাই চিটি ইন নামৰ হোটেলখনৰ এটা ৰুম বুক কৰে। কিন্তু মৃগাংকই কেতিয়াও ভবা নাছিল যে সেইটোৱে তেওঁ মৃত্যুৰ কাৰণ হৈ পৰিব। তাৰ পিছতে যিসমূহ ঘটনা ঘটিল, সেই ঘটনাসমূহ কিন্তু আটাইতকৈ ভয় লগা। যিসমূহ CCTV ফুটেজত দেখিব যে সেই মহিলাগৰাকীয়ে দুজনী বান্ধৱীৰ সৈতে, বান্ধৱীয়ে নে XYZ নাজানো, কিন্তু তেওঁ বাৰে বাৰে পিছলৈ চাই যায়। তাৰপিছত অন্য এজন ব্যক্তিয়ে বাইক লৈ তৎক্ষণাত সেই স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে বা বাইক লৈ সেই স্থানৰ পৰা পলাই যায়। আৰু সেই ব্যক্তিজনেই হৈছে ৰাজু আলী, যিজনে এই হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড, যিজন ব্যক্তিৰ সৈতে তেওঁ প্ৰেমৰ বিচ্ছেদ হৈছিল 2 বছৰ পূৰ্বেই। মৃগাংকৰ ভৈনীয়েকে কোৱা অনুসৰি এই ঘটনাটো কোনো প্ৰেম সম্বন্ধীয় কাৰণত নহয়, এই ঘটনাটো সম্পূৰ্ণ এটা প্ৰি প্লেন মাৰ্ডাৰ হয়। যেনেকৈ ধৰক দেখাই আছে যে ত্ৰিকোণ প্ৰেম বা কিবা সেনেকুৱা, প্ৰথম কথাটো এনেকুৱা প্ৰেমজনিত কাৰণ নহয়। সেই যিজনী মহিলা আৰু ৰাজু আলী, দীপশিখা বৈশ্য, তেওঁলোকৰ টোটেলি এটা প্লেনিং মাৰ্ডাৰ হয় এইটো। অৱশ্যে এই CCTV ফুটেজসমূহ চাই অলপ হ'লেও সন্দেহ হয়, য'ত এই ঘটনাৰ মূল নায়িকাগৰাকীয়ে হোটেলৰ পৰা ওলাই বাৰে বাৰে পিছলৈ চাই যায়। আৰু তাৰ পিছতে ৰাজু আলী নামৰ এই হত্যাকাৰীজনো ওলাই বাইক লৈ সেই স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে। কাৰোবাৰ লগত থাকিবলৈ মন নাই, কাৰোবাৰ লগত মনে মিলা নাই, তেন্তে নিজে আঁতৰি দিয়ক। কিন্তু নিজৰ স্বাৰ্থৰ বাবে এটি কণমানি শিশুৰ অথবা অন্য কাৰোৰে প্ৰাণ লোৱাৰ অধিকাৰ কাৰো ওচৰতে নাই। প্ৰত্যেকজন ব্যক্তিয়ে কাৰোবাৰ গাত ভৰি লাগিলে সকলোৱে কৃষ্ণ কৃষ্ণ কয়, যাতে কোনো দুখ দায় নধৰে। কিন্তু বৰ্তমান দুখ দায় ধৰাটো পিছৰে কথা, 2-1 নৃশংসনীয় মানুহে মানুহটোৰ জীৱন সম্পূৰ্ণৰূপে কাঢ়ি পেলাবলৈ অকণো কুণ্ঠাবোধ আৰু অকণো চিন্তা নকৰে। বৰ্তমান কলিযুগত আছোঁ সেইটো সত্য,
কিন্তু সেই বুলি বিশ্বাস কৰিব পাৰিনি যে নিজ মাতৃয়ে নিজ সন্তানক পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰি বেগত ভৰাই পেলাই দিব? এজন সন্তানৰ বাবে মাতৃতকৈ সুৰক্ষিত স্থান আৰু কি হ'ব পাৰে? কিন্তু বৰ্তমান এনেকুৱা মাতৃৰ ওচৰত সেই সন্তানো সুৰক্ষিত নহয়। বেলেগ কি বিশ্বাস কৰিব? ইমান এখন সুন্দৰ ঠাইৰ পৰা যেতিয়া এনেবোৰ ঘটনা আমাৰ মাজলৈ আহে, প্ৰত্যেকজন অসমবাসীয়ে মনত কষ্ট পায়। এইটোৱে বিচাৰিছোঁ যাতে কেতিয়াও কোনোজন মাতৃৰ হাতত নিজ সন্তানে প্ৰাণ হেৰুৱাবলগীয়া নহয়। এনেকুৱা ঘটনা যাতে কেতিয়াও পুনৰ নঘটে। সকলোলৈ মৰম আৰু ধন্যবাদ। জয় আই অসম।